নমস্কাৰ জনালো সকলোকে আশা কৰিছো সকলো কুশলে আছে। এয়া 1 মে'ৰ ৰাতিপুৱাৰ দৃশ্য। মই 6 বজাতে ৰুমৰ পৰা ওলাই এয়া বাছত উঠিলো। বৰুৱা চাৰিআলিত জিম্পি বাইদেউ আৰু নিবেদিতা বাইদেউ উঠিল আৰু এয়া আমি আহি পালো তিতাবৰ ডায়েটত। তাৰ পিছত আহি এয়া আমাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা আসনত আমি বহিলো। যিহেতু সোনকালেই পাইছিলোহি তেতিয়ালৈ মানুহ বৰ বেছি হোৱা নাছিল। আৰু লাহে লাহে বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহেৰে ঠাইখিনি ভৰি পৰিল। এক উৎসৱমুখৰ পৰিৱেশ যেন সৃষ্টি হ'ল। আমিও এইদৰে বহি আছো। প্ৰিজাইডিং বিষয়া আৰু প্ৰথম পুলিং বিষয়া দুয়োগৰাকী বাইদেউ গৈছে আমাৰ বস্তুসমূহ সংগ্ৰহ কৰিবৰ বাবে। এয়া আমাৰ প্ৰয়োজনীয় সকলো বস্তু ঠিকে ঠাকে আছেনে নাই আমি সকলোৱে মিলি পৰীক্ষা কৰিলোঁ। তাৰপিছত দুগৰাকীকৈ গ'লোঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ আৰু এয়া ওলালোঁ গন্তব্যস্থানলৈ বুলি। মূৰমূৰীয়া চাহ বাগিচা প্ৰাথমিক বিদ্যালয় আছে আমাৰ ভোট কেন্দ্ৰ। আমি আহি পায়েই প্ৰথমতে গীতা বাইদেৱে লৈ অহা চাহ একাপ খাই ল'লোঁ। তাৰপিছতে জিম্পি বাইদেউৰ চাৰে অনা ৰোল খাই আমি নিজৰ কামত ধৰিলোঁ। আৰু ৰাতিটো শ্ৰেণীকোঠাৰ মজিয়াত শুই পৰি ৰাতিপুৱাতে আমি আমাৰ দায়িত্বৰ বাবে সাজু হ'লোঁ। আৰু মাজৰখিনি যিহেতু ভিডিঅ' কৰি থকাৰ সময় নাছিল আৰু সেইখিনি সময়ত আমি মোবাইল ব্যৱহাৰ কৰাৰ পৰাও আঁতৰত আছিলোঁ, সেইবাবে সেইখিনি সময় ধৰি ৰাখিব নোৱাৰিলোঁ। সকলো কাম সুন্দৰভাৱে সমাপন কৰি এয়া পুনৰ আহি তিতাবৰ ডায়েটত আমাৰ সকলো বস্তু চমজালোঁ। প্ৰথম অভিজ্ঞতা হিচাপে 2-এটা বেয়া লগাৰ বাহিৰে বেছিখিনি ভাল লগাত পাৰ কৰিলোঁ। এক অনন্য অভিজ্ঞতাৰে পৰিপুষ্ট হৈ ভিডিঅ'টি ইমানতে সামৰিলোঁ। ধন্যবাদ।